সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া ৰভা দিয়া হৈ আছে, কিন্তু কি কাৰণে পাছত কম। এই খুৰাজনে গম নাপায় যে মই ভিডিঅ' কৰিছোঁ, কিন্তু ভাবিছিলে যে মই ফটো উঠাই আছোঁ, সেইকাৰণে এনেই ধেমালিতে তেনেকৈ আছিলে। আৰু এয়া বৌ হয় আৰু এজনী মোৰ লগৰে হয়। এয়া বুট মগু এয়া বাচি আছে। আচলতে কি কাৰণে সেয়া পাছত কৈ আছোঁ। আৰু এয়া হৈছে গধূলিৰ পৰিৱেশ। গাঁৱলীয়া পৰিৱেশৰ এইটো এটা কথাই বেলেগ। আচলতে যিসকল গাঁৱৰ হয় সেইসকলে বুজি পাব। সকলোৱে মিলি একেলগে কৰাৰ আমেজেই বেলেগ হয়, ফূৰ্তি ফাৰ্তা কৰি। আৰু আচলতে কাইলৈ আমাৰ ভতিজা ল'ৰাটোৰ জন্মদিন। এইটো যোৱাকালিৰ ভিডিঅ' হয়, মানে ভিডিঅ' শ্বুট কৰি ৰাখিছিলোঁ, কিন্তু আপলোড কৰিবলৈ সময় নাপালোঁ, বহুতেই দেৰি হৈ গ'ল। ইয়াৰ কণমানিকেইটাৰ ফূৰ্তিটো ঠিকনাই নাই। আৰু এইফালে আছে বাইদেউ ভিনদেউ। আৰু আপোনালোক সকলোৱে যাতে মাইনাটোৰ জন্মদিনৰ কাৰণে আশীৰ্বাদ কৰে।